নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি ভিডিঅ'টো হ'ব 1280 স্কয়াৰ ফুট আসাম টাইপ ঘৰৰ বিষয়ত। মানে ঘৰখনৰ ডিজাইন কেনেকুৱা ধৰণৰ হ'ব, লগতে দৰ্জা খিৰিকী ডিজাইন কেনেকুৱা ধৰণৰ হ'ব, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ নাম MG, আপোনালোকে চাই আছে মিস্ত্ৰী গুৰুজি। বন্ধুসকল, ঘৰখন দীঘল 40 ফুট আৰু বহল 32 ফুট। মানে ঘৰখন টোটেল আপোনাৰ 1280 স্কয়াৰ ফুট। বন্ধুসকল, এখন ঘৰৰ বাজেটৰ বিষয়ত মই নেক্সট ভিডিঅ'ত বনাম। গতিকে আপোনালোকে চেনেলখনক এতিয়াই ছাবস্ক্ৰাইব কৰি থওক আৰু লগতে লাইক কৰিব, কাৰণ মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকোঁ। গতিকে চেনেলখনক এতিয়াই ছাবস্ক্ৰাইব কৰি থওক।